অ' মা, তুমি এইফালে সৰু মাছো লৈছা, ধনিয়া পাতো লৈছা, কেঁচা জলকীয়াও লৈছা, কি বনাবা? পাতত দিয়া মাছ। পাতত দিয়া মাছ? আম্মাই সৰু সৰু মাছখিনি, এই মাছখিনি আইচ হৈ আছে, পুৰা আইচ। অঁ, মানে ফ্ৰিজত থৈ দিছিল যে সেইটো কাৰণে, আৰু আইচ বক্সত থৈছিলে। অঁ, সেইফালে মোক ধুনীয়াকৈ কৈ দিলে দেই, কলপাতত এনেকৈ মাছ দিয়া নহবা কিবা দিবলৈ হ'লে কলপাতখন অলপ সেকি ল'ব লাগে। এইফালে আমাৰ ধুনীয়াকৈ আৰু লগতে দিছোঁ এটা পিঁয়াজ আৰু জলকীয়া 5টামান দিব, তেতিয়াহে ভাল লাগিব অলপ জ্বলা হ'লে। আৰু ধনিয়া পাত দিলোঁ, ধনিয়া পাত এমুঠি দিলেই হ'ব। অলপমান হালধি গুড়ি, অলপমান নিমখ, এইফালে নিমখ অলপ, জলকীয়া গুড়া আৰু হালধি গুড়া, লগতে ওপৰতে অলপমান খোৱা তেল দি দিব, বেছি নালাগে অলপমানেই হ'ব। তাৰপিছত এইখিনি মিক্স কৰিব লাগিব, ধুনীয়াকৈ মিক্স কৰিব। এইফালে পাতত দিয়া মাছ দেই, কোনে কোনে ভাল পায় পাতত দিয়া মাছ খাই? বহুত দিনৰ মূৰত খাই আছোঁ, কমেও 1.5 বছৰমানৰ পিছত। ইয়াত আপোনালোকে হালধি গুড়া, জলকীয়া গুড়া আৰু কেঁচা জলকীয়া, পিঁয়াজ আৰু ধনিয়া পাত আৰু লগতে অলপমান খোৱা তেল, মানে মিঠাতেল দি দিলে হৈ গ'ল আৰু পাতত দিয়া মাছ। এতিয়া আমাৰ ইয়াতো চৌকা নাইকিয়া, তো সেইটো কাৰণে গেছতে দিম, কেৰাহী এটা হৈ গ'ল, মিক্স হৈ গ'ল। এইফালে টাৱা গৰম হ'বলৈ দিয়া হৈছে আৰু গেছটো মানে একেবাৰে চিমত দিব আৰু অলপমান তেল দিলেই হ'ল, নহ'বা মানে পাতটো পুৰি যাব। আৰু এইফালে এনেকৈ দি দিব। তাৰপিছত এখন ঢাকনা লৈ ঢাকি দিব। 5 মিনিটৰ পিছে পিছে মানে উল্টাই পুল্টাই দিলেই হ'ল। আৰু 15 মিনিটমান এনেকৈ হেৰি থ'ব লাগিব, চিমত দি পেলাই টাৱাত থ'ব লাগিব দেই। মই এইফালে 3-4 মিনিটমান হ'ল দিয়া, উল্টাই দি আছোঁ। দেখিছেনে বাৰু? মানে তেল অলপ দিয়াৰ কাৰণে এইখিনি পুৰি অহা নাই, নহ'বা পুৰি গ'লে হয়। সেইকাৰণে অলপমান তেল দি দিব, তেতিয়া পাতখন পুৰি নাযায়। এইফালে আমাৰ ভাপত দিয়া মাছ হৈ গ'ল। গোন্ধটো যে একদম মানে ইমান টেষ্টি। কালাৰটো চাওক না এবাৰ, কালাৰটো বহুত ধুনীয়া আহিছে।